खुलुमबाय स्टुडियाव दं आं भाइगश्री बसुमतारी क'क्राझार जिल्ला आरो चिरां जिल्लानि आइजोफोरजों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ जर'खा सावरायनाय हाबाफारि लानाया मैया जोबनानै थांबाय। क'क्राझार जिल्ला बड'लेण्ड मुलुगसोलोंसालिनि जोहोलाव नीलेश्वर ब्रह्म नोब्लाङाव मिरु इउपिपिएलनि आइजो गांखंनि बानजायनायाव क'क्राझार जिल्ला आरो चिरां जिल्लानि नोजोर गोनां दैदेनगिरि आइजोफोरजों थांनाय मैयानि सानाव जर'खा सावरायनाय हाबाफारि लादोंमोन। क'क्राझार जिल्ला आरो चिरां जिल्लानि नोजोर गोनां दैदेनगिरि आइजोफोरजों जर'खा सावरायनाय हाबाफारि लादों। बे हाबाफारियाव आइजोफोरखौ गासै बिथिङावनो राजखान्थि रांखान्थि बायदिनि बेलायाव माबोरै जौगाथायनि मोनथाय मोननो हायो बेनि सायाव गुवारै सावरायलायनाय जायो। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', एमसिएलए रेवरेवा नार्जिहारि, एमएलए लरेन्स इस्लारि, बिटिसिनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा खाम्फा बरगयारि, एमसिएलए माधब छेत्री, मिरु इउपिपिएल आइजो गांखंनि आफादगिरि प्रतिभा ब्रह्म आरो गुबुन गुबुन बिबानाव थानाय सोद्रोमाफ्रा बाहागो लादों। दानिया फैदो गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे हाबाफारियाव बाहागो लानानै मा फोरमायखो जों आबुङै मिथिना लानि। आमार यूथ अर्गेनाइजार सकले बड'लेण्डर विभिन्न डिस्ट्रिक्टर महिला सकলৰ লগত এটা ইন্টাৰেকশন প্ৰগ্ৰাম ৰাখিছিলে আৰু তাত মহিলা সকলৰ মনত কুৱেশ্যন হোৱা বিভিন্ন কুৱেশ্যন বিলাক তেখেত সকলে কালেক্ট কৰিছিলে আৰু ইয়াৰ ওপৰতে আজি প্ৰগ্ৰামটো ৰাখিছিলে আৰু ময়ো আহি পেলাই খুব ভাল লাগিছে। মহিলা সকলৰ কনসাৰ্ন কিছুমান কুৱেশ্যন তেখেত সকলে কৰিছে। ইয়াৰ ভিতৰত কিছুমান কাম আমি কৰি আছো আৰু কিছুমান কাম আমি কৰা নাই। যিখিনি কাম কৰিছো আমি খুব সুন্দৰকৈ মই তেখেত সকলক ক'বলৈ চেষ্টা কৰিছো আৰু যিখিনি কাম কৰা নাই বা ভৱিষ্যতত কৰিব লাগিব এইখিনি কথাও মই তেখেত সকলক কৈছো। আমাৰ দৃষ্টিভংগীটো ক্লিয়াৰ, মহিলা সকলক বাদ দি এখন সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু যিবিলাক কাম কৰিলে মহিলা সকলে কষ্ট পায় বা যিবিলাক কাম কৰিলে আমাৰ মহিলা সেকশনটো বহুতখিনি অসুবিধা হয়, এই কামবিলাক আমি লাহে লাহেকৈ এভয়েড কৰিব লাগে। যেনেকৈ ভাইলেন্স বন্ধ চন্দ হ'লে আগতে বহুতখিনি কষ্ট পাইছিলে আৰু ডমেষ্টিক ভাইলেন্স এতিয়াও ক'বাত হয়। এই কথাবিলাকো আজি ইয়াত কুৱেশ্যন আহিছে। আগতে আমাৰ তাত চাইল্ড মেৰেজ ঠিক নহ'লেও আৰ্লি মেৰেজ হয়, ইয়াৰ কাৰণে যথেষ্ট কষ্ট হয়। হেল্থ সেক্টৰত মহিলাসকলে বহুত আগতে কষ্ট পাই আছিলে, লাহে লাহে হেল্থত যথেষ্ট ইম্প্ৰুভ হৈছে পলিচিবিলাক, এইকাৰণে অলপ কমিছে। তথাপিতো আৰু তেখেতসকলৰ এটা আণ্ডাৰষ্টেণ্ডিং বা ফিলিং আছে কি আৰু বহুত ইম্প্ৰুভ কৰিব লাগে। এই কথাবিলাক আমি পাতিছোঁ। মই আশা ৰাখিছোঁ তেনেকুৱা কথাবিলাক পাতি থাকিলে পলিচি মেকিং বডিত থকা মানুহবিলাকক ভাল ভাল সিদ্ধান্ত ল'ব পাৰিব আৰু চৰকাৰে লোৱা সিদ্ধান্তবিলাককো তেখেতে ভালকৈ জানিব পাৰিব তেখেতসকলে।